রাম কৃষ্ণ হরি রাম কৃষ্ণ হরি ভাবিও ভাবক ভাই রাম কৃষ্ণ হরি গোবিন্দ বলিয়া বংশী জমর কৃষ্ণ এই যোগা ঘোষাটো প্ৰায় একেই অৰ্থকে প্ৰকাশ কৰা হৈছে। যমৰ যাতনাৰ পৰা, যমৰ দায়ৰ পৰা সাৰিবৰ একমাত্ৰ উপায় হৈছে ৰাম কৃষ্ণৰ নাম। অজামিলৰ চৰিত্ৰত সেই কথাটো সম্পূৰ্ণ প্ৰকাশ কৰিছিল। গতিকে এই ৰাম কৃষ্ণ নাম আমাক সৰ্বক্ষণতে ভাবিবৰ কাৰণে কোৱা হৈছে। গতিকে ভাবক ভাই ভজ ভগৱন্ত বুলি অন্য ঠাইত নামঘোষাৰে শেষত আমাৰ এই ভাবক ভাই অৰ্থাৎ মনক পুনৰ সাৱধান কৰি দিয়া হৈছে। গতিকে আমি সদায় আমাৰ এই মনক প্ৰভু ভগৱন্তৰ নামত আবদ্ধ কৰি ৰাখিবৰ কাৰণে সংকেত দিছে। এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰম গতি পাৱে। গতিকে ভগৱন্তক ভজাটোৱেই আমাৰ পৰম গতি লাভৰ একমাত্ৰ উপায় বুলি কোৱা হৈছে। সেইকাৰণে ৰাম কৃষ্ণ হৰি গোবিন্দ এই নামবিলাকৰ যোগেদি আমি যমৰ যাতনাৰ পৰা ৰক্ষা পোৱাৰ কাৰণে পৰলোকৰ সময়ত আমাক পৰলোকলৈ যোৱাৰ সুগম পথ আমাক প্ৰদৰ্শন কৰাৰ কাৰণে একমাত্ৰ হৰিনাম এই মহামহিমাৰ কথাটো ব্যক্ত কৰা হৈছে। গতিকে ৰাম কৃষ্ণ নামৰ মহামহিমাৰ কথাটো আমাৰ যে নিজৰ স্বধৰ্ম হ'ব লাগে সেই কথাটোত আমাক এটা পথ নিৰ্দেশনা দিছে। গতিকে এই ঘোষা জোকাৰ যোগেদি প্ৰভু ভগৱন্তৰ নামৰ মহামহিমাকেই ব্যক্ত কৰা হৈছে। রাম কৃষ্ণ হরি রাম কৃষ্ণ হরি রাম কৃষ্ণ হরি রাম রাম কৃষ্ণ হরি বুনিয়াতে জিও ধর্ম রেথ মুখ কাম। ইয়াতে প্ৰভু ভগৱন্তক লাভ কৰাৰ উপায় হিচাপে যি 4 পুৰুষাৰ্থৰ কথা উল্লেখ কৰা হৈছে, সেই 4 পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ বুলি কোৱা হৈছে। গতিকে এই 4 পুৰুষাৰ্থ সাধনৰো প্ৰয়োজনটো মুক্তি সুখৰ কৈও শ্ৰেষ্ঠ হৰি ভক্তিৰ কথাটো ইয়াত প্ৰকাশ কৰা হৈছে। যিজন ভকতে হৰিনাম লৈ মুকুতি সুখকো ত্যাগ কৰিব পাৰিছে, অৰ্থাৎ 4 পুৰুষাৰ্থৰ ভিতৰত মুখ্য সুখটোৱেই হৈছে শ্ৰেষ্ঠ ধৰ্ম অৰ্থ কাম মোক্ষ। কিন্তু ৰাম নাম ভকতে উচ্চাৰণ কৰাৰ যিটো আনন্দ বা নামৰ যিটো মহিমাৰ যিটো আনন্দ, নামৰ তত্ত্ব লাভ কৰাৰ যিটো আনন্দ, তাৰ তুলনাত এই 4 পুৰুষাৰ্থ গৌণভাৱে দেখুওৱা হৈছে। গতিকে ৰাম কৃষ্ণ নাম লৈ আমাক এই 4 পুৰুষাৰ্থও ত্যাগ কৰিব পৰাৰ যিটো মহত্ব, সেই মহত্বটো আমাক বুজাইছে। গতিকে 4 পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিনাম মূলধাৰা বুলি কৈছে। অৰ্থাৎ ধৰ্ম অৰ্থ কাম মোক্ষ এইবিলাকক পাহাৰৰ নিজৰাৰ লগত তুলনা কৰিছে। পাহাৰত যেতিয়া বৰষুণ হয় তেতিয়া এই নিজৰাবিলাক সজোৰে তললৈ বৈ আহে, আহি
হৰিনাম মূলধাৰা অৰ্থাৎ মূল নদীখনৰ লগত আহি এই নিজৰাবিলাক মিলি যায়। কিন্তু বৰষুণ যেতিয়া নহয় তেতিয়া এই নিজৰাবিলাক শুকাই যায়। অৰ্থাৎ চাৰি পুৰুষাৰ্থৰ কাৰণে আমি যিবিলাক চেষ্টা কৰোঁ সেই চেষ্টাবিলাক খন্তেকীয়া হৈ যায়। বৰষুণ দিলে নিজৰাত পানী বৈ আহে আৰু বৰষুণ নিদিলে নিজৰা শুকাই যোৱাৰ দৰে এই চাৰি পুৰুষাৰ্থ সদায় চিৰন্তন নহয়। কিন্তু মূলধাৰা মূল নদীখন সদায় ই চিৰন্তনভাৱে বৈ থাকে। সেইকাৰণে মূল নদীখন হৈছে ভকতিৰ নিজৰা, ভকতিৰ মূলধাৰা। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰিনামক মূলধাৰা বুলি কোৱা হৈছে। গতিকে মূলধাৰাৰ এই নদীখন কেতিয়াও শুকাই নাযায়। যেনেকৈ নিজৰাবিলাক শুকাই যায়, ধৰ্ম অৰ্থ কাম মোক্ষ চাৰি পুৰুষাৰ্থৰ নিজৰাবিলাক যেনেকৈ অস্থায়ী বুলি কোৱা হৈছে, মূলধাৰাৰ নদীখনক সদায় শাশ্বত বুলি কোৱা হৈছে। গতিকে মূলধাৰাৰ অৱগাহন কৰাৰ যিটো সুযোগ বা সুবিধা, সেইটোৰ তুলনাত এই চাৰি পুৰুষাৰ্থক ত্যাগ কৰিবলৈ কোৱা হৈছে। ৰামকৃষ্ণ হৰি বুলিয়া তেজীও ধৰ্ম অৰ্থ মোক্ষ কাম, অৰ্থাৎ চাৰি পুৰুষাৰ্থক ত্যাগ কৰিবলৈ কোৱা হৈছে, তেজিবলৈ কোৱা হৈছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষা শাস্ত্ৰৰ আৰম্ভণিৰ ঘোষাফাঁকিতেই ভগৱন্তক এনেধৰণেৰে প্ৰাৰ্থনা কৰিছে, ভকতসকলক এনেধৰণেৰে প্ৰাৰ্থনা কৰিছে, যিসকল ভকতৰ মুক্তিটো নিস্পৃহ, অৰ্থাৎ মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগহো ভকতি বুলি কৈছে। অৰ্থাৎ ভক্তিৰ তুলনাত, ৰসময় ভক্তিৰ শ্ৰেষ্ঠতাৰ তুলনাত চাৰি পুৰুষাৰ্থ অৰ্থাৎ মুক্তিও নালাগে বুলি কোৱা হৈছে। মুক্তিটো নিস্পৃহজনকহে মহাপুৰুষ মাধৱদেৱে নমস্কাৰ জনাইছে। অৰ্থাৎ ৰসময় ভক্তিৰ প্ৰতি যিজন সস্পৃহ, যিজন আগ্ৰহান্বিত, ৰসময় ভকতিহে যিজনে বিচাৰে, যিজনে চাৰি পুৰুষাৰ্থ নিবিচাৰে, অৰ্থাৎ চাৰি পুৰুষাৰ্থৰ প্ৰতি যিজন নিস্পৃহ, মুক্তিৰ প্ৰতিও যিজন নিস্পৃহ, মুক্তিটো নিস্পৃহ। মুক্তিটো চাৰি পুৰুষাৰ্থৰ ভিতৰত শ্ৰেষ্ঠ পুৰুষাৰ্থ, কিন্তু চাৰি পুৰুষাৰ্থ নিবিচৰা বা মুক্তিও নিবিচৰা যিজন ভকত, সেইজন হৈছে শ্ৰেষ্ঠ ভকত, সেইজন হৈছে ৰসময় ভকতিৰ প্ৰতি আগ্ৰহী ভকত। সেইজন ভকতক শ্ৰেষ্ঠতাৰ আসনত মহাপুৰুষ মাধৱদেৱে থৈছে আৰু মহাপুৰুষ মাধৱদেৱে সেইজন ভকতকহে নমস্কাৰ জনাইছে। গতিকে ইয়াত চাৰি পুৰুষাৰ্থৰ স্থানটো গৌণ হৈছে আৰু চাৰি পুৰুষাৰ্থক ত্যাগ কৰি কেৱল হৰিৰাম, হৰি ৰাম নাৰায়ণ কৃষ্ণ এই নামৰ মহিমাৰে ভকতি কৰোৱাৰ যিটো ৰসময় ভক্তিৰ যিটো প্ৰাধান্য, সেইটো দেখুওৱা হৈছে। অজ্ঞান আন্ধাৰে পৰিয়া জীৱৰ জ্ঞান পথ ভৈল নাশ, নাময়ন জনিয়া বিনেয়া নমতে নপাৱে হৰিৰ পাশ। অজ্ঞান আন্ধাৰ বুলি কোৱা হৈছে প্ৰভু ভগৱন্তৰ মায়াৰ কোপত আমি অজ্ঞান আৰু আন্ধাৰত ডুবি আছো। সেইকাৰণে কোৱা হৈছে তোমাৰ মায়ায়ে হৰি কপট গুণক ধৰি মোহি আছে আমাক সমূলি। প্ৰভু ভগৱন্তৰ মায়াই আমাক সদায় অজ্ঞানতাৰ ফালে লৈ গৈ আছে। আৰু প্ৰভু ভগৱন্তক আমি যদি ভক্তিৰে প্ৰভু ভগৱন্তক ভজনা কৰিব পাৰিছো, তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাৰ অজ্ঞান আন্ধাৰৰ পৰা আমাক নিষ্কাশন কৰিছে। গতিকে আমি এই জ্ঞান পথত আমি খোজ দিবলৈ হ'লে, জ্ঞান পথত আমি থাকিবলৈ হ'লে অজ্ঞান আন্ধাৰৰ পৰা আমি মুক্তি পাবলৈ লাগিব আৰু আমাৰ জীৱবিলাকক এই অজ্ঞান আন্ধাৰৰ পৰা
আঁতৰ কৰি আনিবৰ কাৰণে আমাক প্ৰভু ভগৱন্তৰ এই নাম অঞ্জনীয়া আমাক এজন গুৰুৰ সান্নিধ্য ল'বলৈ আমাক কোৱা হৈছে। নাম অঞ্জনীয়া কোনজন বুলি কোৱা হৈছে? অৰ্থাৎ যিজনে আমাক এই নামৰ মহিমা প্ৰদান কৰিছে, যিজন লোকৰ পৰা আমি নাম বস্তু আমি গ্ৰহণ কৰি প্ৰভু ভগৱন্তৰ নাম ল'বলৈ আমি শিকিছোঁ, প্ৰভু ভগৱন্তৰ নাম ল'বলৈ আমি আগ্ৰহান্বিত হৈছোঁ, সেইজন গুৰুক নাম অঞ্জনীয়া বুলি কোৱা হৈছে। তেনেজন গুৰুৰ অবিহনে প্ৰভু ভগৱন্তৰ নাম ল'বলৈ আমি আগ্ৰহান্বিত নহ'লোহেঁতেন, প্ৰভু ভগৱন্তৰ নাম ল'বলৈ আমি নাজানিলোহেঁতেন। গতিকে এই নাম অঞ্জনীয়াজনৰ অবিহনে আমি প্ৰভু ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰিলোহেঁতেন। সেইকাৰণে কোৱা হৈছে নাম অঞ্জনীয়া বিনে আনমতে নপাৱে হৰিৰ পাশ। গতিকে অঞ্জনীয়া শব্দটোৱে আমাৰ অঞ্জন মানে হৈছে চকুত লগাই দিয়া এটা সম্পদ, যিটো সম্পদে আমাৰ চকুৰ শক্তিটো বৃদ্ধি কৰে। অঞ্জন অঞ্জন মানে হ'ল চকুত দিয়া এটা শক্তি, এটা প্ৰলেপ, যিটো বস্তু আমি গুৰু বিনে আনৰ পৰা আমি পাব নোৱাৰোঁ। গতিকে নাম অঞ্জনীয়া বুলি কোৱা হৈছে। নাম অঞ্জনীয়া গুৰু মানে যিজনৰ যোগেদি আমি শৰণ বস্তু পাওঁ, যিজনৰ যোগেদি আমি প্ৰভু ভগৱন্তক আমি লাভ কৰাৰ ৰাস্তাটো পাওঁ। মহাপুৰুষ মাধৱদেৱে সেইজনক পৰম গুৰু বুলি কৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক তেখেতে অঞ্জনীয়া হিচাপে গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক লগ পোৱাৰ আগলৈকে মহাপুৰুষ মাধৱদেৱে আগম পন্থত আছিল, শাক্ত মতত চলি আছিল। গতিকে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ ওচৰত এই নামৰ সম্ভেদ পালে, পৰম ঈশ্বৰৰ সম্ভেদ পালে। পৰম ঈশ্বৰৰ সম্ভেদ পোৱাৰ পিছত মহাপুৰুষ শংকৰদেৱৰ ওচৰত তেখেতে সাষ্টাংগে প্ৰণাম জনালে, আৰু সাষ্টাংগে প্ৰণাম জনাই মহাপুৰুষ শংকৰদেৱক পৰম গুৰু হিচাপে স্বীকৃতি দি তেৰাৰ পৰা নাম বস্তু গ্ৰহণ কৰি শুদ্ধ পথৰ সন্ধান লাভ কৰিলে। গতিকে সেইজনক নাম অঞ্জনীয়া গুৰু বুলি মহাপুৰুষ শংকৰ মাধৱদেৱে গ্ৰহণ কৰিলে। এতিয়াও আমাৰ সমস্ত জীৱৰ কাৰণে এনে এজন গুৰুৰ প্ৰয়োজন, যিজন গুৰুৰ যোগেদি আমি এই শুদ্ধ পথ আমি লাভ কৰিব পাৰোঁ। অৰ্থাৎ মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ অবিহনে আমাৰ জীৱ জগতৰ এই কলিযুগৰ লোকসকলে ভগৱন্ত কৃষ্ণ নামৰ সন্ধান নাপালেহেঁতেন। কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত, এই বস্তুটো প্ৰভু ভগৱন্তই যে আমাৰ শ্ৰেষ্ঠ দেৱতা, পুৰুষ ভগৱন্তই যে আমাৰ পৰম পুৰুষ, এই জ্ঞানটো মহাপুৰুষ শংকৰদেৱ গুৰুজনাই আমালৈ আগবঢ়াই থৈ গ'ল। নামঘোষাত তেনেধৰণৰ অনেকখিনি ঘোষা আছে, যিখিনি ঘোষাত মহাপুৰুষ মাধৱদেৱে শংকৰদেৱ গুৰুজনাৰ গৰিমা প্ৰকাশ কৰিছে। কৃষ্ণ।